নমস্কাৰ, প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই বিচনাৰ পৰা উঠিব নোৱাৰা ভূতটোৱে সদায় ধৰে আৰু যাৰ কাৰণে মাৰ পৰা হাজাৰ গালি শুনো মানুহক শুনাই আৰু কিবাকৈ উঠিলোঁ। উঠাৰ পিছত এইফালে কেমেৰাও কৈ দিলে যিমান চাই তাকতো এনেও ধুনীয়া হ'ব নোৱাৰা। হয় ৰূপ গুণ চেহেৰা একো এটা নাপালোঁ বাৰু। তাৰপিছত এইবিলাকেই চিন্তা লৈ কেনে আৰু কিবাকৈ বিচনাখন এৰি কিনে বিচনাখন জলদি কেনে জোকাৰিলোঁ আৰু তাৰপিছত মূৰটো ফণিওৱালোঁ আৰু যিহে হেয়াৰ ফল কি ক'ম আৰু উপায় নাই। তাৰপিছত ব্ৰাছ কৰিও হাজাৰ চিন্তা। তাৰপিছত ৰাতিপুৱা এনেই ব্ৰেকফাষ্ট হিচাপে এইখিনিকে খালোঁ। খাই কিনে গা পা ধুই ভাটিবেলা ইহঁতৰ লগত ওলাই গ'লোঁ আৰু ইহঁতৰ লগত আচলতে এনেই খেল থাকিলে দিনটো জলদি যোৱা যেন লাগে আৰু ভাল লাগে মনটো। তাৰপিছত এইফালে আমাৰ পোৱালিটোৰ লগতো অকণমান ধেমালি কৰিলোঁ। মানুহ দেখিলে ওচৰলৈ আহা আৰু এইবিলাক বস্তুৰ লগতে থাকেই আচলতে কিছুমান দুখ কষ্ট পাহৰা যায়। তাৰপিছত নেক্সট ক'লোঁ হাতীক গা ধোৱা চাবলৈ আৰু এই হাতীটো এনেকুৱা বস্তু চাই থাকিলে হেঁপাহ নপলায় আৰু এনেদৰে মোৰ আজি গধূলিটো পাৰ হ'ল। আজিলৈ আহিছোঁ, বাই বাই।